গৰু বুলিয়ে কৈছোঁ মই কি কৰিলোঁ ক উঠিলোঁ মোৰ বস্তাকে একো কি কৰি উঠিবা হ'লে এতিয়া মানুহ আছে এতিয়া আগে ভিডিঅ'টো যাতে দেখছ চাপাই আৰু যা গাছা আৰু এইবাৰ যে আছোঁ ফটো উঠিবৰ কাৰণে ক'ত ক'ত যে পাং মানে ওলাইলোঁগৈ আজি আৰু ফটো উঠিবৰ কাৰণে চংকালিকা পূজা আৰু ফটো নালাগে ভিডিঅ'টাতে ওলাব তো আমি আছোঁ এইবাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্ট চান্দা আমি এইবাৰ এই পুলখানে পাৰা চম্পাৱতী নদী আহিব পালোঁ এই ধৰা ধুবুৰী ডিষ্ট্ৰিক্ট এণ্ট্ৰি কৰিলোঁ হা এইখিনি তো আহিব পালোঁ আৰু এতিয়া ৰেল লাইন হৈ আছে পুৰা কাম চলি আছে পুলখান আছোঁ এই যে এণ্ট্ৰি এইখন নদীখন মাছ ৰাখি আছে এইগিলানত অঁ এতিয়া কচাই বেচাই আৰু দুৰ্গা পূজাৰ কচাইগিলা ভাচাই আৰু এইখন স্কুল ৰাইচৰা না এইখন ৰাইচৰা স্কুলখন এইখন আমি যাই আছোঁ মনোৰঞ্জন ব্লগ চোৱা কথা আজি গাড়ীৰ পৰাই আৰু মানে লোকেশ্যন যাই আছোঁ বৰ্তমানে তো এই চালঠাগিলা আছে ফটো ক'ত উঠোৱা যায় জাগাই চাব লাগে কেমেৰা লৈ নাহিম আৰু মোবাইল দিয়ে ফটো উঠিম কেমেৰা নাই লাহে 1K হ'লে লম কেমেৰা কাম ফটো উঠিবা তো যাই আছোঁ এটা ভাল জেগাত ফটো উঠোঁ আৰু আগতে কি ক'ম আৰু মানে কি ক'ম মানে ফটো উঠিলে আহিলোঁ আৰু কালা কালা হৈছোঁ কালা হ'ব লাগে তো এই লোকেশ্যন আৰু ফটো উঠা জায়গা এটা মুড়িয়ে লাগাতে এই দেখা লাগা বেচাও গেছে মাজে দিয়ে যাম মানুহ যেনিবা নাথা নহয় মানুহ ফিৰি যাওঁ যাই থাকে ৰাস্তাটা দিয়া চোন চান ৰাস্তা কিন্তু এটা খৰা হা গৰু খৰা এতিয়া খৰা গৰু বুলিয়ে কৈছোঁ মই এই উৰি আহি কলে যে পাহাৰৰ চূড়াকে মেঘে মেঘে যাচিয়াৰে তোৰ এইফালে চাকি বঢ়িয়া লোকেশ্যন আহিলোঁ আহিয়ে উঠা লাগে এইবাৰ লোকেশ্যন কোন দিয়া ভাল হয় ফটো চাই আছোঁ মোবাইলতে আৰু কেমেৰা চেমেৰা নাই তাকে যে যাতে शाबाश बेटा তো আহিব পাৰিম বহুত বড় একটা খুশি দিবা বহুত এই যে ফটো উঠা হৈছে আৰম্ভ এই যে চেৰা থাকোঁ খালি চান্স পালে ময়ো দুইখান এখন উঠোঁ যিহেতু দুইখান এখন ফটো উঠিবে আহিছোঁ আৰু ফটো নুঠি লাষ্ট পাই ফটো উঠিব এই ফটো উঠিব আহিলোঁ ৰঘুনন্দনপুৰৰ পৰা এতিয়া আহিলোঁ ফটো উঠিব এই যে মই উঠিলোঁ মোৰ বস্তাকে একো কি কৰি আছে মই আকৌ উঠি উঠ মোৰ কপি কৰে হয় এইগিলা মোৰ শিকাম পাৰে ফটোকেইটা দেখে আছে মোবাইলতে এই ফটোকেইটা পাৰে এই আমাৰ ফটো তো পুৰা এতিয়া আহি আপোনাৰ দাদীক লাগ পাই চাৰ বাৰীৰ মাজত পুৰা আহিল ভাল লাগিল নহয় ফটো চটো উঠিলোঁ ফটো তোলোঁ নহয় মোটামুটি এটি ৰাস্তা আছে একদম বিদেশ যাম তুমি দিলোঁ বাই বাই আমি যাওঁ এতিয়া যাওঁ লিংটি চিঙে যাওঁ আমি যাই আছোঁ দুইজনে বিদেশ যাব পাবি না পাবি এইটো বিৰা অফিচ নাই আৰু ফকো লাগছে পাবি গাড়ী লৈ আছে মাল লৈ নোলায় এনেকা হ'লে কেনেকৈ হ'ব তোমাৰ কি কৰিবি কিবা উঠি যাম উঠি যা কিবা খাব পাৰিলে খাই একদম বেল্টা বেল্টি ভিডিঅ' খাই আৰু ফটো শ্বুট হৈ যায় কোনো ৰকম কিবা কিনি কৰি আগত আছে আছোন খাবা এই নহওক ফটো চটো উঠি বেৰাবা যাই আছোঁ ক'ত যাম এইবাৰ হোটেল বিচাৰি যাম কিবা খাং পাৰিলে
এতিয়া ভোক লাগছে এখন নাখাওঁ কৰি ওলাইছোঁ আকাবিলাতে আৰু এই মানুহটা পাঁচটা যে বাছে এতিয়া এইটো লেজি মানুহ নাথাকে নিচিনা তো যাই আছোঁ দিয়েছা তিনি খাই চিঙিরা দিয়েছা তিনি কে কজা দিয়েছা তিনি খাইবে তো এই যে তো এটা সে নিবে এলাও ওইটা শেষ এই তো খাবাই নাপাই মনে যা খাবাই নাপাইল ঠিকই আছে তো এবার খাওয়া লোৱা হ'ব এবার ওলাই যাম তো এই এতিয়া কি কয় জানি এইখিনি এবার শিব মন্দির আহি আই যে খাওয়া ব্যস্ত পুরা ফুরি আছে গালা আছো এই নিচিনা একটা লগ লে বেড়াইলে বুঝা বাঁচিব একেলে বেড়া লাগে খাওয়া দাওয়া চলে থাকিব আজি ভিডিওটা শেষ কৰোঁ মতে যদি ভাল পালে লাইক কমেন্ট শেয়ার করে দিবি আৰু সাবস্ক্রাইব করে দিবি তো আজিলৈকে বাই বাই সাবস্ক্রাইব করে দিবি কি কৰিব লাগিব ক